আজি আহিছোঁ মই ছায়েন্স মিউজিয়াম চাবলৈ। সেয়েহে আপোনালোককো মই অকণমান দেখুৱাবলৈ ভাবিছোঁ। আৰু এয়া আমি আহি পাইছোঁ আগতে ভিডিঅ' বনাইছোঁ তাতে। চাব দেই সকলোৱে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে আহি কেনে বহুতো বস্তু মই জানিব পাৰিলোঁ, শিকিলোঁ। বহুত নেদেখা বস্তু দেখা পালোঁ মই। ভালে লাগিলে যাই তাত। আৰু এতিয়া চাওক কি বনাইছে, কি বনোৱা নাই। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু কমেণ্ট কৰি দিব, শ্বেয়াৰো কৰি দিব। আৰু এতিয়া চাই থাকক কি দেখা পালোঁ। আৰু মাজতে মই ইয়াতে খেলিলোঁও, পানীৰ ঢৌ সৃষ্টি কৰি। কেনেকুৱা পালে জনাব। আৰু ইয়াতে আছে পাৰ্ক আছে, পাৰ্কত গ'লোঁ, তাত থাকিলোঁ অলপ সময়। আৰু এয়া হৈছে দেখা পাইছে কয়লা খান্দ, মানে কেনেকৈ বনায় কয়লা, সেইবোৰ দেখুৱাইছে। মোৰ যে ফাৰ্ষ্ট যাওঁতে মোৰ ভয়ে লাগি গৈছিলে, তাৰ পাছতে মোৰ ভয়টো আঁতৰ হৈছে আৰু লাহে লাহে। আৰু এইটো এটা চালোঁ, আৰু চুইচ টিপি দিলে এইটো ঘূৰি যায়। তাৰ মাজতে মই এইটোও বজালোঁ। আপোনালোকে ক'বচোন এইটো কি বুলি কয়। মই অলপমান কনফিউজ হৈ আছোঁ। আৰু এয়া হৈছে পাৰ্কত বহুত বেছি মানুহ আছিলে বাবে মই ট্ৰাই কৰিব নোৱাৰিলোঁ কতোৱে উঠি। আৰু এয়া হৈছে ডাইনাছৰ থকা জেগাবোৰ। আৰু জেগাবোৰ নহয়, ডাইনাছৰ আছে, বহুত বস্তুবোৰ আছে, বহুত জন্তুবোৰ আছে। আৰু ইয়াতে মই ফাৰ্ষ্ট টাইম গৈছোঁ, সেইবাবে সকলোবোৰ দেখুৱালোঁ। আৰু এতিয়া মই আহিছোঁ, বাই।